हेलो गाइस, गुड मर्निंग। সকলোকে মোৰ তৰফৰ পৰা মাঘ বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এতিয়া ধুব লাগিব গাও। চাওক গাইজ, মানে আমাৰ ইয়াত নিয়মটো মানে এনেকুৱা, মানে গাৰ আগত কোনে গা ধুব পাৰে, মানে যোনে আগত গা ধুব তাৰ সকলো এলেহুৱাবিলাক মানে বেলেগৰ তাতে গুচি যায় এনেকুৱা। আৰু মই উঠিছোঁ আৰু চাওক গাইজ, আজি কিমান কুঁৱলী পৰিছে। চাওক চাৰিওফালে, চাওক কিমান কুঁৱলী পৰিছে। আৰু এতিয়া আমি গা ধুব লাগিব। মই জাষ্ট উঠিলোঁ এতিয়াই। গাইজ, আৰু এইপিনে মায়ে চোতাল সাৰি আছে। আৰু চাওক গাইজ, আজি মানে ৰাতিপুৱা ইমানেই কুঁৱলী পৰিছে, একো দেখা নাযায়। চাওক, তেনেহ'লে বলক গা পা ধুই আছে, লগ পাইছোঁ। তো মই ৰাতিপুৱাৰ পৰা গা পা ধুই ল'লোঁ। এতিয়া গৰু গা ধুবলৈ লৈছোঁ। দেউতাই এতিয়া গৰুৰ শিঙত তেল লগাই আছে, কাৰণ গৰু গা পা ধোৱাৰ পিছত এনেকৈ তেল লগাব লাগে, এইটো নিয়ম আমাৰ। এতিয়া মই মালাই পিন্ধাম আৰু মই মালাই পিন্ধাই আছোঁ। তাই মানে ভয় পাইছে চাগে। এতিয়া মালাই পিন্ধাৰ পিছত এতিয়া দেউতাই টিপ লগাই আছে। এনেকৈ মানে টিপ লগাব লাগে। গৰু গা পা ধুৱাই শিৰত মানে তেল লগাৰ পিছত এনেকৈ কপালত টিপ লগাব লাগে। এনেকৈ মালাই চালাই পিন্ধাৰ পিছত তাৰপিছত মানে এতিয়া আমি প্ৰণাম কৰি লৈছোঁ। গৰুক এনেকৈ প্ৰণাম কৰিব লাগে। তাৰপিছত এতিয়া দেউতাই মালা পিন্ধাই আছোঁ আৰু মই এইপিনে পিঠা খুৱাই আছোঁ, কাৰণ প্ৰথমতে আমি গৰুক পিঠা খুৱাব লাগে, তাৰপিছত ঠাকুৰক দিব লাগে, তাৰপিছতহে আমি খাব পাৰিম, এনেকুৱা আৰু। চ' এতিয়া চাওক, মই পিঠা খুৱাই আছোঁ আৰু কিমান ধুনীয়াকৈ খাইছে চাওক। গৰুকতো গা চা ধুৱাই পিঠা চিঠা খোৱালে। এতিয়া আমি মন্দিৰত পূজা কৰিম। बोलो गोविंद बोलो, चाहे गोपाला बोलो, बंसीधर बोलो, चाहे ब्रिज ग्वाला बोलो, गिरधारी এতিয়া প্ৰভুক মই প্ৰণাম কৰি লৈছোঁ আৰু প্ৰভুৰ ওচৰত মই এইটোৱে প্ৰে কৰোঁ, যাতে প্ৰভুৱে চবৰে মংগল কৰক, চবকে ভালে কৌশলে ৰাখক। এয়াই প্ৰে মোৰ প্ৰভুৰ ওচৰত। श्री कृष्ण गोविंद हरे मुरारे। तेरी मुरली मधुर धुन सुनाए, पनघट पे राधा खड़ी मुस्कुराए। शाम तेरी मुरली मधुर धुन सुनाए, पनघट पे राधा खड़ी मुस्कुराए। हरी जगत के पालनहारी। ঠাকুৰক পূজা পানী দি ল'লোঁ। গৰুকো পূজা পানী হৈ গ'ল। গৰু পূজা, ঠাকুৰ পূজা হৈ গ'ল। এতিয়া ডাঙৰক সেৱা কৰিম। তো ফ্ৰেণ্ডছ, আমাৰ পিঠা পুলি চব ৰেডি হৈ গৈছে আৰু চবে মিলি আমি এতিয়া খাম আৰু প্ৰসাদ চব ৰেডি। আৰু এইপিনে জেঠা আহিছে, জেঠাই পিঠা খাই আছে, মূলা পিঠা খাই আছে। চ' আপোনালোকে কেনেকুৱা এনজয় কৰিলে ক'বচোন। তো বিহু বুলি দেউতাই এইপিনে পুখুৰীৰ পৰা মাছ মাৰিলে। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে তেনেহ'লে প্লিজ এটা লাইক কৰিব, আৰু আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰি চেনেল প্লিজ ছাবস্ক্ৰাইব কৰিব।